এই 10-20 দিন মানে হ'ল বাইকখন নচলোৱা গম পাইছে চাগৈ মই গাড়ীখন লৈ ঘূৰি আপুনিনো ক'তনো বাইক চলায় আপুনিতো সেই ৰাতি AK-47 হে চলায় আমাৰ এখেতক মই লগাই দিছোঁ হেলমেট চাফা কৰাৰ কাৰণ মই আপোনালোকক এটা কথাই কওঁ যদি আপোনাৰ ঘৈণীয়েকক কামত লগাব খুজিছে ভাল কামতে লগাওক আৰু অকল দাদা আপোনাকো কৈছোঁ যদি আপোনাৰ ঘৈণীয়েকক যদি কামত লগাব খুজিছে ন ভাল কামতে লগাওক যদি সেই হেলমেটটো যদি চাফা কৰিব নিদিয়ে সেইখন যদি চাফা কৰিব দিলে হয় ৰাতি শুই আৰাম পালি হয় কি ক'ব আশা কৰিছোঁ সকলোৱে ভালেই আছে আৰু কোনোবা যদি মাইকী মতা যদি কাজিয়া লাগিছে কাজিয়া নালাগি মোৰ এই ভিডিঅ'টো যোগদান কৰিবলৈ অনুৰোধ জনোৱা হ'ল লাগে ভিডিঅ'টো চোৱাৰ পিছত লাইক চেক কৰাৰ পিছত লাগে পিছত আকৌ কাজিয়া কৰিবি আজি আমি কথা পাতিম বহুত ডাঙৰ এটা মানে পৰ্ন ষ্টাৰ বিষয়ে নহয় চৰি মানে ৰ'জ ষ্টাৰ বিষয়ে মানে সি আগতে আছিলে এটা বহুত ডাঙৰ ৰ'জ ষ্টাৰ আৰু এতিয়া হৈছে মানে বিএফ ষ্টাৰ চৰি মানে ব্লগ ষ্টাৰ আজি মই টাৰ্গেট কৰিছোঁ মানে বিএফ ষ্টাৰ মানে কি হৈ আছে আজি মোৰ মুখখন কি খাই আজি ভিডিঅ' বনাব লাগিছে কাৰ মুখখন চাই কিনে আজি কি কৰিছোঁ মানে একো গম নাই পোৱা মানে ব্লগ ষ্টাৰ তে ব'লক আমি বেছি ফক নকৰিম ভিডিঅ'টো আৰম্ভ কৰোঁ মানে পক নকৰিম ভিডিঅ'টো আৰম্ভ কৰোঁ আমি সুপ্ৰভাত বন্ধুসকল সুপ্ৰভাত অকা দাদা সুপ্ৰভাত হাতত চাহকাপ লৈ তোমালোকক স্বাগতম জনালো নতুন আৰে অকা দাদা চাহটো খাইছে বাৰু ঠিকেই আছে মানে কি মানে ওপৰৰ মানে কি তোৰ মাথাটো দি মানে চাহ খাই নেকি কি ঠিক অকা থকা মানুহ খাবও পাৰে আমাৰ এখেতক মই লগাই দিছোঁ হেলমেট চাফা কৰাৰ কাৰণ মই আপোনালোকক এটা কথাই কওঁ যদি আপোনাৰ ঘৈণীয়েকক কামত লগাব খুজিছে ভাল কামতে লগাওক আৰু অকল দাদা আপোনাকো কৈছোঁ যদি আপোনাৰ ঘৈণীয়েকক যদি কামত লগাব খুজিছে ন ভাল কামতে লগাওক যদি সেই হেলমেটটো যদি চাফা কৰিব নিদিয়ে সেইখন যদি চাফা কৰিব দিলে হয় ৰাতি শুই আৰাম পালি হয় জহনি যোৱা নীলাজী তাৰ হাঁহি নাচাই মই বিচনাখনো চাফা কৰা কথা কৈছোঁ এই 10-20 দিন মানে হ'ল বাইকখন নচলোৱা গম পাইছে চাগৈ মই গাড়ীখন লৈ ঘূৰি আপুনিনো ক'তনো বাইক চলায় আপুনিতো সেই ৰাতি AK-47 হে চলায় गजब बेइज्जती है আইনাখন দেখি ভিডিঅ'টো কৰি লৈছোঁ কাৰণ মোৰ কাম হৈ গ'ল ই জহনি যোৱা কিজনে জীৱনত কিজনে আইনাই দেখা নাই সেইকাৰণে সেই আইনাখন দেখা পাই ভিডিঅ'টোকে বনাই দিলে गजब बेइज्जती है মানে ই আইনাখন দেখিছে মানে ঘৈণীয়েকৰ লগত থকা সৰু আইনাখনহে দেখিছে কিন্তু ডাঙৰ আইনা দেখা নাই জমনি যোৱা লাষ্ট নাচাই কিয়া মই এই পাছটোত থকা সৰু আইনাখনৰ কথাহে কৈছো बड़ा हरामी हो बेटा মই এনেকুৱাই বহুত মানুহে চাহ খায় কোনোবাই বেছি গৰম কৰি খায় কোনোবাই ঠাণ্ডা কৰি খায় আৰু কোনোবাই চেনি বেছি দি কেনে খায় কোনোবাই চেনি কম দি কেনে খায় কোনোবাই আকৌ নিমখ চাহ খাই ভাল পায় কোনোবাই আকৌ চেনি চাহ খাই ভাল পায় আৰু ইহঁতে আকৌ মানে চাহ বেলিও খায় ধুনীয়া আছে আটা বেলি আছে কি ঠিক অকত থকা মানুহ খাবও পাৰে ভাই অৱয়সত আহি গ'ল লাল চাহ পিছে পিছে আহি আছে লাল চাহ আৰু পিনে মাংস আৰু ছাগলী মাংসৰ হাই মাথা খালি চাহটোতো বেলি খালিয়ে চাহৰ লগত মাংসও খালি হাই কপাল চৰি কি ঠিক অকত থকা মানুহ খাবও পাৰা ভাই অতি মূল্যৱান আমাৰ মামাই দিয়া গাড়ী কাৰণ বহুতৰ লোৱাৰ অকাত নাই এখন নাই আমাৰ জাঙিয়াতটো পিন্ধিবৰ কাৰণে পইচা নাই আৰু ক'ত স্কুটি মানে নাই তোৰ মানে গোটেই মানে ইণ্ডিয়াখন তোৰেই কিনিব পৰা মানে ক্ষমতা আছে মানে ইণ্ডিয়াখন কিনিব পৰা তোৰেই মানে অকাত আছে আমাৰ নাই আমাৰ জাঙিয়াটো পিন্ধিবৰ কাৰণে টকা নাই আচলতে গাড়ীখন পাইছে মোৰ খুল খালি জনী এইপিনে বোলে আকৌ নিজৰ লেউৰা দি মানে নিজৰ ঘৈণীয়েকক মানে কৰাই নাই এইষাৰ আকৌ কি ক'লো মই মানে নিজৰ পইচা দি মানে নিজৰ ঘৈণীয়েকক মানে স্কুটিখন কিনি দিয়াই নাই কিন্তু মামাইহে দিয়া স্কুটি ইয়াৰ অকাত আৰু ইয়াতে গম পাই ইয়াৰ অকাত কিমান ইয়াক মানে কি ক'ম আৰু ক'ব লগা ভাষাই নাই ইয়াক কি ব্যৱস্থা লয় তো আপোনালোকে কওক
কোনোবা দিনা যদি তোক যদি আমাৰ ৰাস্তাত পাওঁ না মইতো মই পাই ঘুমাই ঐ ঐ চুকুৰালি নাপায় ডাঙৰ মানুহ অকত থকা মানুহ নাপায় তেনেকে ক'ব কাৰণে তেনেকে সোমাই দিব নাপায় পাইপ কি ফুলকা ভাল আহিবি হেল্ল' গাইছ বন্ধুসকল মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ মোৰ ফাক ভিডিঅ'টো কেনেকুৱা পালে মোৰ চৰি মানে মোৰ মানে ফানি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব ঠিক আছে আৰু এনেকুৱা যদি মানে কণ্ডম ভিডিঅ' যদি চাব বিচাৰে মানে কমেডি যদি ভিডিঅ'টো চাব বিচাৰে তেনেকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে লাইক এটা কৰক কমেণ্ট কৰি জনাওক কমেণ্টটো কেনেকুৱা ভিডিঅ'টো কেনেকুৱা পালে ঠিক আছে তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবি অ'কে বাই বাই With